বিলেশ্বৰ ব্লগ চেনেললৈ সকলোকে স্বাগতম জনাই আজি অন্য এটি ভিডিঅ'লৈ আকৌ আৰম্ভ কৰিছোঁ। এতিয়া আমি ওলাই গৈছোঁ শ্বুটিঙৰ জেগালৈ। শ্বুটিঙৰ জেগাৰ দৃশ্য দেখাই যাম আৰু সকলোখিনি লোকেশ্যন কোনটো জেগাত আমাৰ শ্বুটিং চলি আছে গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি সকলোখিনি ৰাস্তাতে কোনডোখৰ কি জেগা ঠাই আমি কৈ যাম, আপোনালোকে চাই থাকিব। আৰু মই মোৰ চেনেলটি চাই থকা সকলো ব্যক্তিকে ভাস্কৰজ্যোতি মৰাণে আহি আছে মোক ল'বলৈ। অকণমান আগতে ৰখি আছে, যিহেতু নেকি মোৰ ঘৰ ৰাস্তাটো বিশেষ ভাল নহয়। মই এতিয়া খোজকাঢ়ি কিনে অকণমান আগবাঢ়ি আছোঁ। তেওঁ আহি আছে মোক ল'বলৈ, এতিয়া অকণমান পিছতে পাবহি, দেখাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টি চাই কেনেকুৱা পায় আগলৈকে মোক কৈ যাব। মই ভিডিঅ'টি ভালকৈ বনাবলৈ মই চেষ্টা কৰিম। আৰু নাট্য নাটিকাৰত থকা মোৰ দদাই আৰু ভালেকেইজন ব্যক্তি আছে। আজি গোটেইকেইজন ব্যক্তিক মুখৰ পৰা মই শুনিম আৰু গোটেইকেইজন মুখৰ পৰা মই কিছুমান কথা শুনিম। আপোনালোকে চাই থাকিব। মই সকলোকে এটা এটা বাইক দিবলৈ দিম, বাইকখিনি গোটেইখিনি দেখাই যাব, আপোনালোকে চাই থাকক। ভাস্কৰ আহি নপাং দেই, আমাৰ গাঁৱৰ বলিমানক লগ পালোঁ। তাৰপিছত এতিয়া আহি অলপ সুবিধা পাইছোঁ না, ধৰ নেমানোতে ৰখি দিছে আৰু এতিয়া দেখোঁ মহাদেৱলৈ গৈ থাকোঁ না, কি বুলি ভাবিছোঁ। তাৰপিছত আমি এতিয়া য'তে লগ পাম ত'তে নামিম। মদ খোৱা মানুহৰ কথা শিকিছে দেই, অলপমান জাম্পিং মানে আমাৰ ৰাস্তাটো। এতিয়া আমি গৈ শ্বুটিঙৰ জেগাবিলাক দেখাম, চাই থাকিবি। আহি ভাস্কৰজ্যোতি মৰাণক লগ পালোঁ। এতিয়া তাৰ গাড়ীত উঠি আমি শ্বুটিঙৰ জেগালৈ গৈ আছোঁ। কি বুলি কয়, এতিয়া শ্বুটিঙৰ দৃশ্যত বেলেগ চেহেৰা দেখে, ইয়াত বেলেগ চেহেৰা। এতিয়া আগত দেখাই লৈছোঁ মানে চেহেৰাটো, যেতিয়া নেকি ড্ৰেছটো পিন্ধিব তেতিয়া বেলেগ এটা ৰূপ হ'ব। এতিয়া সেইটো ৰূপত আপোনালোকে চাই কেনেকুৱা পায় জনাব। মোৰ এই চেনেলত কমেণ্ট কৰিব, ভাল লাগিছে নে বেয়া লাগিছে। আৰু ফিল্মখন বৰ ধুনীয়া হ'বলৈ হৈ আছে মানে এতিয়া বৰ্তমান 3 ভাগ আধাটো অকণমান বাঢ় হৈছে নেকি ন, যথেষ্টখিনি গ'ল। এতিয়াতো অলপ কম ভাগে আছে আৰু কেইটামান দিনৰ শ্বুটিঙৰ ভিতৰতে আমাৰ ফিল্মখন সমাপ্ত হ'ব। তাৰপিছত অকণমান কাম থাকিব এডিটিং কৰাৰ পিছত মুকলিত ওলাব। আপোনালোকে এই ফিল্মখনি মৰমে আদৰি ল'ব বুলি, চাব বুলি মোৰ সকলোকে আশা আছে আৰু আশা কৰি আছোঁ। ফিল্মখন সঁচাকেই আমাৰ ইয়াত যিখিনি থলুৱা জেগাত থলুৱা বস্তু নিজৰ মানে জেগা, গাঁৱলীয়া জেগাত শ্বুটিং কৰা আছে, বৰ ধুনীয়া হৈছে বুলিয়ে কৈছে, মানে চবে ভাল হৈছে বুলি কৈছে। আপোনালোকো ভাল পাব, মোৰ অলপ আশা আছে মানে। আৰু মই আশা কৰিছোঁ আপোনালোকে ভালকৈ আদৰি ল'ব। মেইন লোকেশ্যন জেগা পাই গ'লোহি। এতিয়া শ্বুটিং ইয়াত চলিব, ওপৰত আছে মানুহখিনি ৰখি আছে। অকণমান আমাৰ দেৰি হ'ল। এতিয়া আমি গৈ আছোঁ মেইন জেগালৈ। এতিয়া মেইন জেগাত পাই সকলোকে লগ পাম, লগ পাই আমি শ্বুটিঙৰ দৃশ্য দেখাম। দ্বিতীয় দৃশ্যত চবে ব্যস্ত। গৰম দিছে ভাইটো, গৰম দিছে। ইমান ডাঙৰ গছত ছাঁ লৈছে। কিমান ডাঙৰ গছ চাচোন, ইমান ডাঙৰ গছত ছাঁ লৈছে ইমান ধুনীয়াকৈ। আকৌ চবে মানে ধুনীয়াকৈ আছে। আছাম এই কি আছিলে চেনেলটো, চৰকাৰী অসম। মই আজি শ্বুটিঙৰ জেগাত লগ পাইছোঁ। এতিয়া আহি পাইছোঁ মানে এতিয়া বহুত দেৰি হ'ল, ৰখি খঙে উঠিছিল পাই ন। এতিয়া কিমান দিন পালেহি? আমাৰ হৈ গ'ল 1-1.5 ঘণ্টা হৈ গ'ল। অঁ, তাৰপৰা বহুত দিন লগেই পোৱা নাই, ধৰ এনে ভিডিঅ'তে দেখি থকা হয়। আজি লগ পাইছোঁ আৰু সকলোৱে আমাৰ ইয়াত আছে। জিতু মৰাণ আৰু আমাৰ অচি বৰ্তমান ড্ৰেছ। তাৰপিছত এইফালে চিনাকি হ'ব লাগিব, লাহেকৈ চিনাকি হ'ম আৰু। তাৰপিছত আছে সকলোৱে আৰু দেখাই আছোঁ। শ্বুটিং অকণমান পিছত হ'ব। ছাৰ আছে এইফালে দেখ। অঁ, এইফালে ন ছাৰ, নমস্কাৰ। অঁ, শ্বুটিং ষ্টাৰ্ট হ'বলৈ হৈ গ'ল। আপোনালোকে চকু ফিৰাই লওক। এতিয়া আমাৰ শ্বুটিং চলিব। শ্বুটিঙত ষ্টেণ্ড হৈ গ'ল মানুহ। এতিয়া শ্বুটিং চলিব হ'ল।
আমাৰ টেঙাপানী জিলাৰ মানে আমাৰ ডিচি ছাৰ, আমাৰ ভাৰতী ছাৰ, ডিচি ছাৰ, তেখেতক এখন আমি ফুলাম গামোচা দিব বিচাৰিছোঁ। আমাৰ ফুলাম গামোচা দিব আমাৰ মণিকান্ত মৰাণে। মই দদাইক মুখামুখিকৈ আজি লগাই 2 দিন লগ পাইছোঁ, কিন্তু আগতবাৰ থিয়তাত ভালেখিনি লগ পাইছোঁ আৰু সকলো ৰাইজে লগ পাইছে। আজি দদাইৰ মুখৰ পৰাই জানিম তাৰমানে কিমানখনৰ থিয়তাত দদাই আছিলে আৰু হয় হয় নমস্কাৰ। আপোনালোকলৈ এই বিলেশ্বৰ মৰাণৰ ব্লগলৈ শুভকামনা জনাইছোঁ আৰু আপোনালোক শুভেচ্ছা জনাইছোঁ। মই মৃণাল সৰোবৰ, এওঁৰ বিলেশ্বৰৰ দদাইক হওঁ, সেইকাৰণে দদাই বুলি সম্বোধন কৰিছে। আজি উজনি অসম অৰুণাচল সীমান্তত যি চিনেমা এখন চলি আছে, বোলছবিখনৰ নিৰ্মীয়মান অৱস্থাত আছে, চলি আছে। তো সেইখনত এই অভাজনে সৰু ৰোল এটা কৰিছোঁ। মই ইতিমধ্যে কলেজ টাইমৰ পৰাই মানে অভিনয়ৰ লগত জড়িত হৈ আছোঁ আৰু সেই তেতিয়াৰ পৰাই মই কিছুমান নাটকত অভিনয় কৰিছোঁ। ইণ্টাৰ কলেজতো অংশগ্ৰহণ কৰিছোঁ আৰু 2-এখন নাটকত বাহিৰৰ যিবোৰ নাটক আমাৰ কৰা হয়, মঞ্চস্থ হয়, কিছুমান অনুষ্ঠানৰ আছে। এই অনুষ্ঠানবোৰত মই কেইবাখনতো ইতিমধ্যে মানে অভিনয় কৰিছোঁ আৰু তাৰ উপৰিও থিয়েটাৰতো 2-এখন থিয়েটাৰ কাম কৰিছোঁ, সংগীত পৰিচালনা কৰিছোঁ। আৰু এই বিলেশ্বৰ ভতিজাৰ যোগেদি মই আপোনালোকলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। উজনি অসমত বিশেষকৈ এই কাকপথাৰ আৰু মহাদেৱপুৰ অঞ্চলত নামচাই ডিষ্ট্ৰিক্টত যিখন চিনেমাই বৰ্তমান চলি আছে, নিৰ্মীয়মান অৱস্থাত আছে, প্ৰস্তুত কৰি থকা হৈছে, সেই চিনেমাখন আপোনালোকে চাব। আৰু এই ব্লগটো আপোনালোকে লাইক, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ আশীৰ্বাদে এওঁৰো আশীৰ্বাদ আৰু আমাৰ দুয়োজনৰ আশীৰ্বাদ হ'ব। তো আহক চেনেলটো আমি চাওঁ, উপভোগ কৰোঁ। আজিলৈ মই ইমানতে সামৰিছোঁ। আকৌ লগ পাম, কথা পাতিম আৰু চাই থাকিব ব্লগটো। আমাৰ চিনেমাখন কোন পৰ্যায়লৈ গৈ আছে, কোনে কোনে অভিনয় কৰিছে, সংগীতটো কোনে কৰিছে, আটাইখিনি আপোনালোকক জনাই আছোঁ। ধন্যবাদ। দেখাই থাকিম হয় হয় হয়। আৰু দদাইলৈ বহুত ধন্যবাদ থাকিল হয় ইমানকণ সময় দিয়াৰ বাবে মোৰ চেনেলত। হয় তাৰপিছত এতিয়া আমি এইয়া শ্বুটিঙৰ দৃশ্য দেখাম আৰু গোটেইখিনি মোৰ চেনেলতে শ্বুটিঙৰ ক'ত শ্বুটিং হয় এইখিনি দেখাই থাকিম, চাই থাকিব। লাষ্টত ইয়াত বুজি নোপোৱা সময়খিনি এই ফিল্মখনত চাই দিব, সম্পূৰ্ণকৈ বুজি পাব। তেতিয়া গম পাব যে ক'ত শ্বুটিঙত কিমান ধুনীয়া লোকেশ্যন, কেনেকুৱা ফিল্মখন হৈছে, ধুনীয়াকৈ বুজি পাব। মানে চাই থাকক লাষ্ট মুহূৰ্তলৈকে। হয় হয় হয়। সকলো মানুহখিনিকে আপোনালোকক মই চিনাকি কৰিব বিচাৰিছোঁ। এয়া হৈছে জিতু মৰাণ। নমস্কাৰ। আমাৰ কাকপথাৰকে লৈ সোণজান আৰু নামচাই ডিষ্ট্ৰিক্টত যোনখন নেকি আমাৰ ফিল্ম শ্বুটিং হৈ আছে, এতিয়া আপোনালোকে দেখিব পাব বৰ জল্দিকৈ। তাৰপিছত এতিয়া গোটেই ফিল্মৰ কাহিনী আৰু কথা জিতু মৰাণে লিখি আছে, বৰ্তমান কৰি আছে, নহয় জানো? হয় হয় অকণমান কৈ হয়, এটা বাস্তৱধৰ্মী কাহিনী। বহুত দিনৰ পৰাই চিন্তা কৰি আছিলোঁ, উঠি অহা নৱপ্ৰজন্মৰ যি উশৃংখলতা আৰু প্ৰকৃতি সম্পদৰ যি প্ৰকৃতি সম্পদৰ সুৰক্ষা আৰু আমাৰ যি কুসংস্কাৰ, অন্ধবিশ্বাস আছে তাৰ এটা বিৰোধী আমাৰ সেইবোৰ যাতে সংস্কাৰ হওক, তেনেধৰণৰ এটা ধুনীয়া কাহিনী বহুত দিনৰ পৰা চিন্তা কৰি আছিলোঁ। এতিয়া হয়তো সেই বাস্তৱ হ'বলৈ গৈ আছে। আশা কৰোঁ সপৰিয়ালে একেলগে বহি চাব পৰা এটা ধুনীয়া কাহিনী। সকলোৱে চাব আহিব। যেতিয়া মুক্তি হ'ব আমি আগতেই এডভাৰটাইজ হ'ব, আহিব সকলোৱে চাবলৈ, সেইটোৱে। আপোনালোকৰ চবকে আশাবাদী আমি আমাৰ ফিল্মখন চাব বুলি। আৰু জিতু মৰাণে মোৰ চেনেলত ইমানখিনি সময় দিয়াৰ বাবে বহুত ধন্যবাদ। আপোনালোককো কৈছোঁ, আশাবাদী আমি ইমান কষ্ট কৰি বনাইছোঁ, আপোনালোকে চাব বুলি আৰু খুব সুন্দৰকৈ আদৰি ল'ব বুলি আশা কৰি আছোঁ। তুমিও হাত দিয়া, মাটি অলপ দি দিয়া, মাটি ভৰাই দিয়া। একেবাৰে মই পলিথিন ফালৰ পৰা একেবাৰে হেৰি কৰি দিম, তুমি খালি ক'লে হ'ল। আপোনাৰ বহুত আনন্দ লাগিছে ছাৰ। সিহঁতৰ লগত থাক, সিহঁতৰ লগতে ঠিক কৰিব। আপুনি যাব হৈছে নে ৰেডি কৰি দিবা।
এইটো লাইনটো ৰুই থাকক বাৰু অঁ সিমানতে আপুনিও ৰুৱক ঠিক আছে যাওঁ দেই ৰাইজক চবকে ক'লো যাওঁ পুলিচ প্ৰশাসনৰ লগত আজি ঘূৰিছোঁ পুৰা শ্বুটিঙত কেষ্টন দাই হ'লে আছে চকাই ৰাজু তাত সোমাই আছে ইয়াত শ্বুটিং হ'ব আজি এইডোখৰ জেগাত শ্বুটিং হ'ব ধুনীয়া লোকেশ্যন এতিয়া আমাৰ ইয়াত শ্বুটিং চলিব এতিয়া চব ষ্টেণ্ড হৈ গ'ল এয়া কোনজোপা মন খাইছে কোনজোপা মন খাইছে তই কেনেকে ডিমত ডাঙৰ হ'ব জানিলি ঐ তই 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 কেনেকে এনেকে ডাঙৰ হলি মোক পইচা লাগে বুলি তই কেনেকে জানিলি শ্বুটিং শেষ হোৱাৰ পিছত কৃষ্ণদাৰ ঘৰলৈ আহিলো কৃষ্ণদাৰ শ্বুটিঙৰ শেষত কৃষ্ণদাৰ ঘৰলৈ আহিলো খানা খাই মেলি এতিয়া ভাতটো হৈ গ'ল হাঁহ মাংসৰ লগত কৃষ্ণদাৰ ঘৰত হাঁহ মাংস এতিয়া ভাতটো পাইছো আধাও হৈ গৈছে আজিলৈ ভিডিঅ'টি ইমানতে ভাল পালে কমেণ্ট দিব আজি থৈছো নহয়